এখন ফটো আছে আপোনাৰ আৰু জুবিনৰ এটা ষ্টুডিঅ'ত আপুনি ইমানজনী একেবাৰে কিন্তু মই তেতিয়া MA পঢ়ি আছো সেয়া মুম্বাই প্ৰেম কৰি থকা সেই তেতিয়া এংগেজমেণ্ট হৈ গ'ল আমাৰ এংগেজমেণ্টৰ সেই মাইক্ৰফোনটো আপোনাক এনেকৈ দেখাই আছে আৰু আপুনি মাইক্ৰফোন সেই ফটোখন ইমান মৰম লগা ফটোখন সেইখন ক'ত তুলিছিলে সেইখন গীত অডিঅ'গ্ৰাফ আমাৰ যতীন শৰ্মা তেতিয়া আমাৰ তাতেই চলি থাকে জুবিনতে বেছিভাগ তাতে কাম কৰে আমিও ওচৰতে আছিলোঁ তাৰপিছত মই তেতিয়া MA কৰি আছোঁ মোৰ ভাইটিও তেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ তেতিয়া মুম্বাই ইউনিভাৰ্চিটিত চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ গৈছে সিয়ে মই এটা ঘৰ মাহাদাৰ আমাৰ এটা ৰুমৰ ঘৰ মানে এইবোৰ আমি ভাড়া লৈ আছোঁ তাতে গীত অডিঅ'গ্ৰাফটো সেই মাহাদাতে আছিলে জুবিনহঁতো ওচৰে পাজৰে থাকে মাইনাহঁত গোটেই অসমীয়া কমিউনিটি মানে আমাৰ মিউজিচিয়ান কমিউনিটি ওচৰে পাজৰে থাকে আৰু মই তেতিয়া আমি লগ পাই থাকোঁ তেনেকৈ আৰু গীত অডিঅ'গ্ৰাফটো আমাৰ মানে সকলোৰে আৰু